সো হেল্ল' গাইজ, বহুত ধুনীয়া প্ৰেংক কল এটা লৈছোঁ। মই প্ৰেংক কল কৰিছিলোঁ অংশুমান কলিতাৰ লগত। তেওঁ আগতে টিকটক ভিডিঅ' বনাইছিলে, টিকটকত বহুত ফেমাছ আছিলে ল'ৰাটো। তো ভিডিঅ'টো চাব শেষলৈকে। আৰু সি বহুত কনফিউজ হৈ গৈছিলে, মানে কলেজত থাকোঁতে, সিও কলেজত আছিলে, ময়ো কলেজত আছিলোঁ। কলেজত থাকোঁতে তাক প্ৰেংক কলটো কৰিছিলোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু ভিডিঅ'টো ব'লক ষ্টাৰ্ট কৰোঁ। নিশ্চয় দেখিছে অংশুমান কলিতা, তালৈ ফোন মাৰি এতিয়া লাষ্টত আপোনালোকক দেখাই দিম লাগিলে। চ' হেল্ল' গাইছ, আপোনালোকে দেখিছে এইটো ক'লা কোটটো পিন্ধি পিনি অংশুমান বহি আছে। আমি মানে এতিয়া কল প্ৰেংক কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফোন ৰিচিভ নাই কৰা। হেল্ল' হেল্ল', অঁ অংশুমান হয়নে? ক'ত আছা তুমি? কলেজত আছা? এই তোমাৰ লগত মোৰ কথা এটা আছে। ওচৰত কোনোবা আছে নি তোমাৰ? অঁ, তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মানে মেছেজ কৰা নেকি বাৰু? মই কৈছোঁ আৰু বুজা নাই মানে, তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত লিঙাই আছা। মানে কি তুমি দম দিছা নে কি মোক? সেইটো কথা নহয় বে, তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত তেনেকৈ কথা পাতি থাকিব নালাগে, গম পাইছা নাই? নহয় নহয় নহয়, সেইটো কথা নহয়। মই কোন হয় তোমাৰ সেইটো দৰকাৰ নাই। চোৱা, তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকা, মই সেইটো গম পাওঁ। তুমি মানে পাতিব নালাগে ন তেনেকৈ। তুমি মানে কেইবাজনীৰ লগতো চেনি খাই থাকা নেকি? তুমি কেইবাজনীৰ লগতো চেনি খাই থাকা নেকি? হে? নহয়, যোনে তোনে চেনি দিয়াৰ লগত কি কথা পতাৰ লগত কথা নাই নহয়। মোৰজনী বেলেগ, মোৰজনীৰ লগত তুমি কথা পাতিব নালাগে নহয়। তাৰ মেছেজ কৰিলে বোলে তুমি ৰিপ্লাই কৰিব নালাগে নহয়। সেইটো মই লিখি লৈছোঁ, মই নিজে লিখি লৈছোঁ। নহয় সেইটো কথা নহয় নহয়, তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত লিঙাব নালাগে ন তেনেকৈ। এই তুমি এতিয়া ক'ত আছা সেইটো কোৱা? তুমি এতিয়া ক'ত আছা? অঁ কোৱা কোৱা। মোৰ নামটো সঞ্জয়। অঁ তুমি মোৰ গাৰ্লফ্ৰেণ্ডৰ নামটো তুমি জানাই দেখোন আকৌ। ৰিম্পী বুলি কয়। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰিম্পী। অঁ, চিনি নাপাওঁ মানে তুমি আকৌ কথা পাতি থাকা হোৱাটছএপত, এনি টাইম চাট কৰি থাকা ন। তুমি ক'ত আছা সেইটো কোৱাচোন, তুমি ক'ত আছা? দিয়া কলেজলৈ যাওঁ নি? হা? মোৰ ঘৰ গোলাঘাটতে, আৰু মই দিয়া কলেজতে আছোঁ। মোৰ নামটো সঞ্জয় বুলি কোৱা নাই জানো? চিনি নোপোৱা মানে মই তোমাৰ ওচৰলৈ গৈছোঁ ৰ'বা। কি গম পাইছোঁ? প্ৰেংকটো হৈ গ'ল লগতে। এনেই সেই ফিলিংছটো কেনেকুৱা আহিছে প্ৰেংকটো? ভয় ভয় লাগিছিলে নে বাৰু? নাই লগা। ভয় লগা নাই। মানে এজনীৰ সৈতে কথা পাতি আছিলোঁ। মই বোলো সেই জাহাই তোমাৰ সঞ্জয় বুলি কৈ দিলা, তেতিয়া মানে কনফিউজ হৈ গ'ল। তেতিয়া নহয়, তাৰপিছত ঘপককৈ এটা চিঞৰি দিলে, কৌশিকে চাইছিলে। তেতিয়া বোলো ছোৱালীৰ লগত কথা পাতি আছোঁ, বুদ্ধি মাথা মাৰি আছোঁ। তাৰপিছত ঘপকৈ গম পাই গ'লো, এয়া হাঁহি আছিলে মোলৈ চাই। নহয় নহয়, সি মই কৈ দিলে বুলি ভাবিছিলে, সেইটো কাৰণে হেৰি হৈ গ'ল। কৈ দিয়া নাই বাৰু। কৈ দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া। লাইক কৰিব, শ্বেয়াৰ কৰিব।